নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। যোৱাকালি মা আহিছিলে আমাৰ ঘৰত আৰু আজি যাবলৈ ওলাইছে আৰু লগতে ময়ো যাবলৈ ওলাইছোঁ মাৰ লগত। একেলগে বহুত দিন ওলাইও যোৱা নাই ক'তো। মা আজি যাব মাহীহঁতৰ ঘৰত আৰু লগতে ময়ো যাওঁ, এপাক গৈ আহোঁ বোলো। তেন্তে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো। আমি এইমাত্ৰ আহি পালোঁ মাহীহঁতৰ ঘৰত আৰু এতিয়া এয়া চাহ খাবলৈ দিছে আমাক। এই গৰমখনত এই দুপৰীয়াখন চাহ খাব দিছে মায়ে পূৰা চাহ খাই আছে। আৰু ইফালে আমাৰ মিছ ধৃতি। হেল্ল', আমি এতিয়া আহিছোঁ ইভিনিং ৱাক কৰিব এইফালে আমাৰ বাইদেউ দুজনীৰ লগত। বাইদেউসকল চাই দিয়া অলপ। হাই। এজনী এইফালে এজনী অকণমান নতুন সদস্য, নতুন মানে মোৰ পুৰণা হয়। এজনী ভণ্টি হয়, ভিডিঅ'ত নতুন হয়। আৰু এজনী ভণ্টিকটো চিনি পায়ে সকলোৱে, মই সদায় ওলাই থকাজনী। আমি এতিয়া আহিছোঁ ইউনিভাৰ্চিটিৰ ফালে ইভিনিং ৱাক কৰিব। তিনিজনী ৱাকিং কৰি আছোঁ। বহুত দিনৰ মূৰত আহিছোঁ ওলাই নহয়, বহুত ভাল লাগিছে। ঘৰত সোমাই সোমাই একদম ব'ৰ লাগি গৈছে, ব'ৰ হৈ গৈছিলোঁ। আজি এনেকৈ ওলাই আহিছোঁ তিনিজনী। আৰু ইয়াত আহিলে একদম ষ্ট্ৰেছ টেনশ্যন চব পাহৰি যায়। ইমান ফ্ৰেছ এনভাইৰনমেণ্ট। এইখন গুৱাহাটী ইউনিভাৰ্চিটি মডেল স্কুল ইংলিছ ছেকশ্যন। আৰু আগত আছে এতিয়া মই গৈ আছোঁ মই পঢ়া স্কুলখনলৈ। কৰোণাৰ কাৰণে গোটেই চাৰিওফালে জংঘল হৈ গৈছে, অন্ধকাৰ হৈ গৈছে চবতে। আৰু এইখনেই হৈছে মই পঢ়া স্কুলখন। ইয়াতে পঢ়িছিলোঁ মই। তলা বন্ধ, গেট মাৰা, গোটেই চাৰিওফালে জংঘল। কোৱা, তোমাৰ কিবা এতিয়া শৈশৱৰ স্মৃতি মনত পৰিলনে? স্কুলত পৰিলে বহুত আছে তেনেকুৱা স্মৃতি। বেছিকৈ মাৰ খোৱা স্মৃতি মনত আছে না মাৰ খোৱা নাই, মাৰ খাই পোৱা নাই। গোটেই গোবৰ লাগিলে। পানিছমেণ্ট কাণত ধৰি নাই, কাণতো ধৰি পোৱা নাই, মাৰ খায়ো পোৱা নাই। ভাল ছোৱালী। একচুৱেলি মই এইখনত ক্লাছ 7ৰ পৰা পঢ়িছোঁ। ইয়াৰ আগতে LP ME বেলেগত পঢ়িছিলোঁ, তো সেইকাৰণে ভাল লাগিলে আহি ইফালে। এয়া আহি ৰাস্তা পালোহি, মেইন ৰাস্তা পালোহি ইউনিভাৰ্চিটি। মই লৈ আহিছোঁ আজি কিমান দিনৰ মূৰত। বহুত ভাল লাগিছে, পৰিৱেশটো বহুত ধুনীয়া ইয়াতে। অকণমান চাইডত আহা, উৰাই নিব। ইয়াতে গধূলি হ'লে
ইয়াত মানে গধূলি হ'লে চবেই ওলাই আহে খোজ কাঢ়িবৰ কাৰণে ইয়াত পুৰা অক্সিজেন ইয়াত কোনো মাস্কৰ প্ৰয়োজন নাই হয় মাস্কখন নলগালেও চলি যায় মানে ইমান ধুনীয়া পিয়ৰ অক্সিজেন আছে ইয়াতে মানে গোটেই চাৰিওফালে গছেই গছ সৰু ডাঙৰ বুলি কথা নাই সকলোৱে চাইকেল চলাই খোজ কাঢ়ে বহুত ভাল লাগে ইয়াত আহি ইফালে গোটেই ইফালে চাইক্লিং কৰি আছে মজা ভাল আপোনাৰ নিশ্চয় এইবোৰ চব চাইক্লিং কৰি আছে ফটো উঠাই দিয়া না উঠোতো ইয়াত ৰখিব পাৰো কোনো কেছ নাই ন এইটো আছামিজ ইমান ধুনীয়া লাগিছে নহয় আহি আজি চব ফালে গ্ৰীণ ইমান ধুনীয়া বহুত ভাল লাগিছে এয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ আইডল আৰু এয়া আমি আহি পালোহি গুৱাহাটী ইউনিভাৰ্চিটি গুৱাহাটী বিশ্ববিদ্যালয় ইমান ধুনীয়া পৰিৱেশ এইফালে চবে ইভিনিং ৱাক কৰি আছে চাইক্লিং কৰি আছে আমি ৱাকিং কৰি আছোঁ আহি আমি এতিয়া গুৱাহাটী ইউনিভাৰ্চিটি পালোঁ এতিয়া যাম আৰু লাহেকৈ ঘৰলৈ খোজকাঢ়ি বহুত ভাল লাগিলে মাইণ্ডটো পূৰা ফ্ৰেছ হৈ গ'ল এইকেইদিন ঘৰত সোমাই একদম মানে ব'ৰ হৈ গৈছিলোঁ আজি বহুত ভাল লাগিছে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো আমি খোজকাঢ়ি আহি পালোঁ অকণমান আগতে এতিয়া ইভিনিং টাইম চাহ খাবৰ সময় তো আমাৰ ৰিমাই চাহৰ লগত খাবলৈ কিবা এটা বনাই আছে তাকে অকণমান দেখাওঁ আপোনালোকক এতিয়া চাই থাকক ৰিমাই বনাই আছে কি বনাই আছা কৈ দিয়া এনেই এইটো কিনা বন পাই নহয় বনটোকে মই মাজেৰে ফালি কেনে অলপ এনেই ষ্টাফিং ভৰাই দিছোঁ মছলাৰে ভাজি তিয়ঁহ গাজৰ পিঁয়াজ বিলাহী তেনেকৈ এনেকৈ ষ্টাফিংখিনি ভৰাই লৈছে প্ৰথম তাৰপিছত ইয়াতে অকণমান এনেই ৰিফাইন লেটিয়াই ভাজি দিলেই হ'ল মাজৰখিনি মাতিব চাহ খাবানে গোটাই দিবানে এয়া আমাৰ ইভিনিং নাস্তা ৰেডি হৈ গ'ল এতিয়া আমি খাই লওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু এনেকৈ আমি সন্ধিয়া চাহ পানী খাই অকণমান ফটোশ্বুট কৰিলোঁ মানে গোটেই ফেমিলিটো বহুদিনৰ মূৰত যিহেতু লগ পাইছোঁ ভিডিঅ' নকৰিলোঁ অকল ফটোহে উঠালোঁ সেইকাৰণে কেইখনমান ফটো লগাই দিছোঁ আৰু গোটেই ভিডিঅ'টো চাই কেনে পালে বাৰু জনাবচোন আৰু যদিহে ভাল লাগিলে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ